নমস্কাৰ আপোনালোকক এটা নতুন ভিডিঅ'লৈ আদৰণি জনাইছোঁ অসমীয়াত এষাৰ প্ৰবচন প্ৰচলিত ধান পকে মানে তুনিৰ মৰণ সেই বিশেষ চৰাইবিধ হৈছে এবিধ তুনি চৰাই সচৰাচৰ আমাৰ চৌহদলৈ দুবিধ তুনি চৰাইৰ আগমন ঘটে এবিধ হৈছে বগা বুকুৱা তুনি ইংৰাজী কোৱা হয় হোৱাইট ব্ৰেষ্টেড মুনিয়া আৰু অন্য এবিধ হৈছে স্কেলি ব্ৰেষ্টেড মুনিয়া বা ফুটুকী তুনি সাধাৰণতে সামাজিকভাৱে বসবাস কৰা এই চৰাইবিধৰ প্ৰধান খাদ্য সৰু সৰু পোক পতংগৰ উপৰিও সৰু গছৰ গুটিও উল্লেখযোগ্য কণী পাৰি পোৱালি জগোৱাৰ পাছত সেই পোৱালি খুটি খাব পৰা নোহোৱালৈকে এই চৰাইবিধে তাহাঁতক বিভিন্ন ধৰণে সহায় কৰে আৰু বিভিন্ন কৌশল শিকায় এই তুনি চৰাইকেইটাৰ ভিতৰত দুটা প্ৰাপ্তবয়স্ক চৰাইৰ উপস্থিতি দেখা পোৱা গৈছে প্ৰাপ্তবয়স্ক চৰাইকেইটাৰ বুকুত বগা ক'লা দাগ দেখা পোৱা যায় অন্যহাতে পোৱালিকেইটাৰ বুকুত তেনেধৰণৰ দাগ পৰিলক্ষিত নহয়